उकिल मुसारि सारमोनहा फारि फारियैनो बिबार बावगासिनो दङ आरो बेजों लोगोसे साफ्रोमबो मानगोनां हांख्राय हरजानाय आलासि नोंथांमोनखौ फारि फारियै बड'फानि मांखरसालियाव बिबार बावनो थाखाय खावलायहरदों। আমার মাঝে উপস্থিত আছে রণেন্দ্র বসুমতারি, সম্ভাবতী ডেকা, কোকরাঝার পৌরসভার অধ্যক্ষা প্রতিভা ব্রহ্ম, বিটিসির কার্যবাহী সদস্য ঘনশ্যাম দাস, সকলোকে অনুৰোধ জনাইছো শাৰী শাৰীকৈ আমাৰ গদাফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিবলৈ। এইখিনিতে জনাইছো আমাৰ বিটিসি সচিবালয়ৰ বহুতো বিষয়া কৰ্মচাৰী উপস্থিত আছে, লগতে আমাৰ ইয়াত স্থানীয় লোকো বহুত উপস্থিত আছে। উপস্থিত আছে দতমা ব্লক UPPLৰ বহুতো সদস্য, তেওঁলোকক অনুৰোধ জনাইছো এইবাৰ আমাৰ ঠুলুংগাপুৰীত থকা বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিবলৈ আগবঢ়া হৈছে। এয়া আমি ৰূপায়ণ কৰিবলৈ ওলাইছো আমাৰ তৃতীয়টো কাৰ্যসূচী। ঠুলুংগাপুৰীত অৱস্থিত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু লগতে শ্ৰদ্ধাঞ্জলি তৰ্পণ। এয়া ক্ৰমান্বয়ে সকলোৱে আগবাঢ়িছে আমাৰ বিটিসি মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত প্ৰমোদ বৰুৱা প্ৰমুখ্যে, BTCL-ৰ অধ্যক্ষ মাননীয় শ্ৰীযুত কাদিৰাম বড়ো, কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত ৰঞ্জিত বসুমতাৰী, কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত ৰেৱৰীয় নাৰ্জীহাৰী, কাৰ্যবাহী সদস্য মাননীয় উকিল মুছাহাৰী, কাৰ্যবাহী সদস্য মাননীয় রণেন্দ্র বসুমতাৰী, MCLA সম্ভাবতী ডেকা আৰু কাৰ্যবাহী সদস্য ঘনশ্যাম দাস সমন্বিতে BTCৰ সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকল, মই সকলোকে অনুৰোধ জনাইছো আপোনালোক সকলোৱে শাৰী পাতি সুন্দৰভাৱে আমাৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে যায়। ধন্যবাদ। बड'फानि मुसुखायाव बिबार बावनो थाखाय जोंनि बिटिसिनि चिफ सार प्रमोद बर'आ बावगासिनो दङ आरो बेजों लोगोसे बिटिसिनि बुंथिगिरि सार कातिराम बर' आरो EM रन्जित बसुमतारी सार, रेवरेवा नार्जीहारी सार आरो रनेन नार्जारी सार आरो गोबां BTCL सार आरो मेडाममोनहा बड'फानि मुसुखायाव बिबार बावनो हारि हारि गसंनानै दंगासिनो दङ। बेनिखायनो साफ्रोमबो मानगोनां बे थुलुंगाफुरियाव नुजाफैनाय आलासि नोंथांमोनखौ फारि फारियै बिबार बावनायाव बाहागो लानो थाखाय खावलायदों। বড়ো জনগোষ্ঠী সকলো অধিকাৰীৰে বিশ্বৰ দৰবাৰত এক শ্ৰেষ্ঠ জাতি হিচাপে পৰিচয় কৰি নাই তেওঁলোকক নিজৰ অস্তিত্বৰে জীয়াই থকাৰ সপোন দেখা বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম অতি কম সময়তে মাত্ৰ 34টা বছৰ বয়সতে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। তেখেতে সমগ্ৰ বড়ো জাতিক একত্ৰিত কৰি সপোন দেখুৱাইছিল বিশ্বৰ দৰবাৰত এক শ্ৰেষ্ঠ জাতি হিচাপে পৰিগণিত হোৱাৰ বাবে, আৰু সকলোকে একত্ৰিত কৰি তেওঁ আৰম্ভ কৰিছিল বড়ো আন্দোলন। সেই বড়ো আন্দোলনৰ পটভূমিতে আজি আমি লাভ কৰিবলৈ সক্ষম হৈছো BTC। শেহতীয়াকৈ 2020 চনৰ 27 জানুৱাৰীত স্বাক্ষৰিত হৈছিল ঐতিহাসিক দ্বিতীয়খন BTR চুক্তি। মাননীয় শ্ৰীযুত প্ৰমোদ বড়োৰ নেতৃত্বত UPPL, BJP আৰু GSPৰ সন্মিলিত
মিত্ৰ চৰকাৰখনে আজিৰ দিনটোতে বিটিচিৰ দায়িত্বভাৰ চম্জি লৈছে আৰু আজি দ্বিতীয় বৰ্ষপূৰ্তি এই দ্বিতীয় বৰ্ষপূৰ্তিত আমি যিগৰাকী মহান ব্যক্তিয়ে সমগ্ৰ বড়ো জনগোষ্ঠীক একত্ৰিত কৰি বিশ্বৰ দৰবাৰত এক শ্ৰেষ্ঠ জাতি হিচাপে পৰিগণিত কৰি দিয়াৰ চেষ্টা চলাইছিল তেখেতক আমি স্মৰণ কৰিবই লাগিব তেখেতৰ ত্যাগ আৰু আদৰ্শক আমি সন্মান জনাবই লাগিব আৰু সেয়েহে আজি এই থুলুংগাপুৰীত আজি দ্বিতীয় বৰ্ষপূৰ্তিৰ দ্বিতীয়টো কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিৰ ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু তেখেতৰ থুলুংগাপুৰীস্থিত প্ৰতিকৃতিত মাল্যদান তৰ্পণ সকলোকে অনুৰোধ জনাইছো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহক আমি সকলো একেলগে আমাৰ এই বড়োফা মহান নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ আৰু আজিৰ এই শুভ দিনটোত তেখেতক শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰোঁ জীৱন আৰু ত্যাগে মহিয়ান কৰি ধৰি লৈছে এটা জাতি পৃথিৱী যিমান দিনলৈ থাকিব সিমান দিনলৈ এই থুলুংগাপুৰীয়ে ইতিহাস কঢ়িয়াই থাকিব বড়ো আন্দোলনৰ আৰু লগতে ইতিহাস কঢ়িয়াই থাকিব সেইগৰাকী মহান ব্যক্তি যিগৰাকী মহান ব্যক্তিয়ে বড়ো জনগোষ্ঠীক একত্ৰিত কৰি নিজ অস্তিত্ব ৰক্ষাৰ আন্দোলনত আগবঢ়াই আনিছিল ইমপ্লিমেণ্ট কৰা হয় আৰু চৰকাৰখনৰ লগত পাব্লিকৰ সেণ্টিমেণ্ট বা পাব্লিকৰ যিটো এছপিৰেশ্যনটো কেনেকৈ ৰিফ্লেক্ট কৰা হয় চৰকাৰৰ কাম কাজ সেইটো আমি বেছি গুৰুত্ব দিছোঁ আৰু বড়োলেণ্ড অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ বহুতখিনি এছপিৰেশ্যন আছে সমস্যা আছে সেইবিলাক কেনেকৈ সমাধান কৰিব পৰা যায় আৰু সকলোকে লগত লৈ কেনেকৈ আগবাঢ়ি যাব পৰা যায় এই কথাবিলাকে আমি বহুত বেছি গুৰুত্ব দিছিলোঁ আৰু আজি আপোনালোকে সকলো দেখিবলৈ পাইছে যে বড়োলেণ্ডত যথেষ্ট পৰিৱৰ্তন আহিছে এতিয়া উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে উন্নয়নটো এটা দীঘলীয়া এটা প্ৰক্ৰিয়া হয় তো ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত বহুতখিনি গেপ আছে এইটো আমি ঠিক কৰিবলৈ কেনেকৈ কৰিব পাৰোঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা এইটো আমি চেষ্টা কৰি আছোঁ ইতিমধ্যে আমাৰ মাজত আৰু দুগৰাকী MCLA অৰ্থাৎ বাইকত আহি উপস্থিত হৈছেহি তেওঁলোক হৈছে বন্ধু বড়ো আৰু পবিত্ৰ বড়ো তেওঁলোককো আমি স্বাগতম জনাইছোঁ আৰু লগতে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰি তেখেতসকলক মই অনুৰোধ জনাইছোঁ আহক আমাৰ থুলুংগাপুৰীস্থিত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিবলৈ जोंनि गेजेराव आरो बिटिसिनि MCLM मन्टु बर' आरो पबित्र बर' सारमोनहा नुजाफैबाय बेनिखायनो सारमोनखौबो बड'फानि मुसुखायाव बिबार बावनो खावलायहरदों लोगोसे साफ्रोमबो नुजाफैनो हानाय मानगोनां आलासि सार मेडाममोनखौबो बड'फानि मुसुखायाव बिबार बावनो खावलायहरदों সকলক লৈ পেলাই স্কিল প্ৰগ্ৰাম আমি কাম আৰম্ভ কৰিছোঁ ফুটবলৰ ক্ষেত্ৰত ISPL বা বিভিন্ন স্পৰ্টছ আমি পাতিছোঁ এইবিলাক কাম কাজবিলাক এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ কনফাৰেঞ্চ স্কুল এডাপশ্যন এইবাৰ আমি কৰিলোঁ এই কাম কাজবিলাক এনেকুৱা এইবিলাক BPFৰ মানুহবিলাক মানে খুব ছাৰপ্ৰাইজ হৈছে আৰু সেইকাৰণে আজি তেখেতসকলে বিভিন্ন কথাবিলাক কৈ আছে কাম কৰা মানে কি আৰু তেখেতসকলৰ बड'फानि मुसुखायाव बिबार बावनो थाखाय गासिबो नुजाफैनाय मानगोनां आलासि आरो रायजो राजाफोरखौ
বিভাগ বাহুৰে ফাৰি ফাৰি খাওয়াইহৰनाय जाबाय দূৰ হ'ল কিন্তু BPF-এ ভাল পোৱা নাই গতিকে BPF-ৰ নিচিনাটো আমি কাম কৰিব পৰা নাই তেখেতসকলৰ ক্ষেত্ৰত তেখেতসকলে সফল হৈছিলে মদ ভাং জুৱা বিভিন্ন হিংসাত্মক পৰিৱেশবিলাক হৈ আছিলে আমাৰ ক্ষেত্ৰত আমি সফল হৈছোঁ কাৰণ বড়োলেণ্ডে এতিয়া আমি শান্ত কৰিব পাৰিছোঁ নিৰাপত্তা আনিব পাৰিছোঁ আৰু চবৰ কাৰণে এতিয়া ভাল এটা পৰিৱেশ এটা সৃষ্টি কৰি সকলোকে আগুৱাই যাবলৈ এটা পৰিৱেশ কৰিব পাৰিছোঁ এই ক্ষেত্ৰত আমি সফল হৈছোঁ